আজিৰ দিনটোৰ ভালেকেইটা নতুন নতুন বাতৰি লৈ মই আপোনালোকৰ কাষলৈ আহি সাজু হ'লোঁ। বলগীতি আগবাঢ়িছোঁ আজিৰ দিনটোৰ বিভিন্ন খবৰসমূহলৈ। কণ্ঠশিল্পী ৰাকেশ ৰিয়ানৰ কণ্ঠৰ আহিবলগীয়া এটি নতুন গীত নাম হৈছে কথা দিলোঁ। এই গীতটি মুক্তি লাভ কৰিব অহা শনিবাৰ অৰ্থাৎ 23 ছেপ্টেম্বৰ তাৰিখে। বন্ধু বান্ধৱীসকল এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। অভিনেতা ৰবি শৰ্মাৰ হয় উপজা দিন। আমি দেখিবলৈ পাইছোঁ ৰবি শৰ্মাই কেক কাটি নিজৰ উপজা দিনটো চেলিব্ৰেশ্যন কৰিছে। যিহেতু ৰবি শৰ্মা এইবেলি আছে থিয়েটাৰত। বাৰু ৰবি শৰ্মা এইবেলি কোনখন থিয়েটাৰত আছে আপোনালোকে বাৰু নামটো জানেনে নাই আমাৰ কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। আমি দেখিবলৈ পাইছোঁ তেওঁলোকে কেক কাটি চেলিব্ৰেশ্যন কৰিছে। তাৰে কিছু দৃশ্য আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান আপোনালোকে দেখিবলৈ পাইছে স্ক্ৰীণত কণ্ঠশিল্পী ৰিচা ভৰদ্বাজক। কণ্ঠশিল্পীগৰাকী উপস্থিত আছিল বাসুগাঁও কলেজত। বাসুগাঁও কলেজৰ অনুষ্ঠানত ভাগ লৈছিলে ৰিচা ভৰদ্বাজ। তাৰে কিছু দৃশ্য আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। আজি গণেশ চতুৰ্থীৰ বিশেষ দিনটোত অভিনেত্ৰী অনন্যা কাশ্যপে ছ'চিয়েল মিডিয়া মাধ্যমত শ্বেয়াৰ কৰিলে বহুতো আলোকচিত্ৰ। লগতে অভিনেত্ৰীগৰাকীয়ে সকলোকে গণেশ চতুৰ্থীৰ শুভেচ্ছা বাণীও জ্ঞাপন কৰিছে। বন্ধু বান্ধৱীসকল এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। আজি নলবাৰীৰ ধমধমাত ৰাজমুকুট থিয়েটাৰৰ দ্বিতীয় তথা বিদায় নিশা। আজি ৰাজমুকুটৰ মঞ্চত সগৌৰৱৰে দুটাকৈ দৰ্শনী নিবেদন যুৱনাট্যকাৰ ৰাজদ্বীপৰ ব্ৰহ্মচাৰী। বাৰু আপোনালোকৰ মাজৰ কোনে কোনে এইবেলি ৰাজমুকুট থিয়েটাৰ চালে আমাক ক'বলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বেহাৰবাৰী আউটপোষ্টৰ অভিনেতা ৰাকেশ অৰ্থাৎ ৰিণ্টু বৰাই ছ'চিয়েল মিডিয়া মাধ্যমত শ্বেয়াৰ কৰিছে আজিৰ বিশেষ দিনটোত এখন ফটো, য'ত তেখেতে সকলোকে গণেশ চতুৰ্থীৰ শুভেচ্ছা বাণীও জ্ঞাপন কৰিছে। বন্ধু বান্ধৱীসকল এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। অভিনেতা যতীন বৰাৰ ফালৰ পৰা আহিলে এটি খুবেই ভাল খবৰ যে 2024-25 নাট্যবৰ্ষৰ আপোনালোকে ইতিহাস থিয়েটাৰ মঞ্চত দেখিবলৈ পাব অভিনেতা যতীন বৰাক। হয় বন্ধু বান্ধৱীসকল, 6 বছৰ মূৰত পুনৰ অভিনেতা যতীন বৰা উভতি আহিছে থিয়েটাৰলৈ। বন্ধু বান্ধৱীসকল এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। যোৱাকালি আছিলে বিশ্বকৰ্মা পূজা। আমি দেখিবলৈ পাইছোঁ অভিনেত্ৰী আইমী বৰুৱাৰ বাসগৃহত পাতিছিলে বিশ্বকৰ্মা পূজা। অভিনেত্ৰীগৰাকীয়ে ছ'চিয়েল মিডিয়া মাধ্যমত শ্বেয়াৰ কৰিছে পূজাৰ কেইখনমান স্থিৰ চিত্ৰ। আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখিবলৈ পাইছে। বন্ধু বান্ধৱীসকল এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। ৰুদ্ৰাক্ষ থিয়েটাৰে 2024-25 নাট্যবৰ্ষৰ এখন পোষ্টাৰ মুকলি কৰিছে। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে স্ক্ৰীণত। আৰু আমি দেখিবলৈ পাইছোঁ অভিনেত্ৰী প্ৰিয়ম পল্লৱী আৰু অভিনেত্ৰী মুনমী ফুকনক আপোনালোকে দেখিবলৈ পাব ৰুদ্ৰাক্ষ থিয়েটাৰ মঞ্চত একেলগে 2024-25 নাট্যবৰ্ষত। বাৰু দুয়োগৰাকী অভিনেত্ৰী আপোনালোকৰ প্ৰিয় হয়নে নহয় আমাক জনাবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। যোৱাকালি আমি দেখিবলৈ পাইছোঁ দৰং জিলাৰ ধুলাত আবাহনৰ পৰিয়ালে বিশ্বকৰ্মা পূজা পাতিছিলে। অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে ছ'চিয়েল মিডিয়া মাধ্যমত শ্বেয়াৰ কৰিছে বিশ্বকৰ্মা পূজাৰ কেইখনমান স্থিৰ চিত্ৰ। আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখিবলৈ পাইছে। বাৰু এইবেলি কোনে কোনে আবাহন থিয়েটাৰ চালে আমাক ক'বলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে জনপ্ৰিয় অভিনেত্ৰী মেঘৰঞ্জনী মেধি। মেঘৰঞ্জনী মেধি কৰিছে নতুনকৈ ফটোশ্বুট। অসমীয়া সাজপাৰে কৰিছে নতুনকৈ ফটোশ্বুট। অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা ফটোৰ কিছু দৃশ্য আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। বাৰু অভিনেত্ৰীগৰাকী এই লুকছটো আপোনালোকৰ কেনেকুৱা লাগিছে আমাক ক'বলৈ একেবাৰে নাপাহৰিব।